অন্য এক যাত্ৰা ফেচবুক পেজৰ পৰা মই এটা পোষ্ট দিছিলোঁ ফেচবুকত যে মই আনক সহায় কৰাৰ কাৰণে কিছু কৰিব বিচাৰোঁ কাম আৰু সেই কামৰ সেইটো পোষ্টটো পাই পেলাই মাজুলীৰ পৰা প্ৰশান্ত হাজৰিকা নামৰ দাদাজনে মোক ফোন কৰিছিলে। ফোন কৰি বাইদেউ এজনীৰ কিছু অসুবিধাৰ বিষয়ে মোক জনাইছিলে। জনোৱাতে মই আহিলোঁ। আহি পেলাই GMCHত তেওঁলোকক লগ ধৰিছোঁ। লগ ধৰি পেলাই তেখেতৰ হকে মই GMCHৰ অধ্যক্ষ ছাৰৰ লগত বাইদেউৰ লগত লৈ পেলাই কথা পাতিছোঁ। অভিজিত শৰ্মা ছাৰ তেখেতে বাইদেউক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু বহুতে সুখী। তাৰমানে ছাৰে ছাপোৰ্ট কৰিছে, তেওঁ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। তেখেতে হেল্প কৰিব বাইদেউক আৰু সম্পূৰ্ণ বাইদেউক বিনামূলীয়া কৰি দিম বুলি তেখেতে কথা দিছে। আৰু সেই গোটেই কথাখিনি আপোনালোকে বাইদেউৰ মুখেৰে শুনক, বাইদেৱে কি কয়, বাইদেৱে কেনেকুৱা পালে বাইদেউৰ মুখেৰে শুনক। আৰু মাজুলীবাসীক যিখিনি তেওঁলোকে হেল্প কৰি পেলাই ইয়ালৈকে অহাত সহায় কৰিছিলে তেখেতসকলক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে সেইখিনি সহায় কৰাৰ কাৰণে বাইদেউজনী আজি ইয়াত আছে। আৰু আমি ইয়াত যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ আৰ্থিকভাৱে নহ'লেও এনেকৈ যিমানখিনি পাৰোঁ মই সহায় কৰি দিম, সেইখিনি মই কথা দিলোঁ। আৰু আপোনালোকে মেডিকেলৰ ফালৰ পৰা কি কৈছিলে বাইদেৱে এবাৰ শুনক বাইদেউৰ মুখেৰে। মাজুলীৰ ক'ত ঘৰ বাইদেউ? মোৰ ঘৰ মাজুলী ধুদাঙত। ধুদাঙত? অঁ। আৰু বেমাৰটো কিমান দিনৰ পৰা হৈ আছে? বেমাৰটো 3 মাহমান হৈছে দাদা। 3 মাহৰ পৰা হৈ আছে? অঁ, 3 মাহমান হৈছে। আৰু এতিয়া লকডাউন দিয়াৰ কাৰণে আহিব নোৱাৰিলোঁ। তেতিয়া এপ্ৰিলতে আহিব লাগিছিলে, তাৰপিছত কোনো নাহে, গাঁৱৰ মানুহসকলে ভয় কৰোঁ আমি দুটাই আহিবলৈ। সেইকাৰণে বেমাৰটো অলপ মানে বেছি চিৰিয়াছ হৈ পৰিলে। তাৰপিছত এতিয়া গাঁৱৰ মানুহ কোনো আহিবলৈ ভয় কৰিছে। মই ভাবিলোঁ ভাইটিক মই যেনে তেনে বচোৱাব লাগিব। সেইকাৰণে মই লকডাউনতে ভাইটিক লৈ যি হয় আৰু মই তাতে মৰিলেও মৰিম দুইজনে বোলো। সেইকাৰণে মই ইয়ালৈ লৈ আহিলোঁ। আৰু ইয়ালৈকে অহাত কোনে সহায় কৰিছিলে আপোনাক? ইয়ালৈ আহোঁতেনে গাঁৱৰ ল'ৰাই সহায় কৰিছে, সকলোৱে সহযোগ কৰিছে। আৰু আঁতৰৰ এনেকৈ প্ৰশান্ত হাজৰিকা এনেকুৱা কেইবাজন মানুহ সহায় কৰিছে বাৰু। এতিয়া আপোনাৰ মই যে GMCHত আপোনাৰ অধ্যক্ষৰ কথা পালোঁ, ছাৰে আপোনাৰ সন্মুখতে কথা দিছে গোটেইখিনি? ছাৰে গোটেই কথা দিছে মোক এতিয়া গোটেইখিনি সহযোগিতা কৰিম বুলি। আৰু গোটেইখিনি খৰচ বিনামূলীয়া কৰি দিম বুলি কৈছে? গোটেইখিনি খৰচ বিনামূলীয়া কৰিম বুলি কৈছে। আপুনি সুখী এইটোক লৈ পেলাই? মই সেইটোক লৈ সুখী এতিয়া। আৰু মই গুৱাহাটীত থাকোঁ, মই গুৱাহাটীৰ পৰা আপোনাক আহিছোঁ। মই অহাৰ কাৰণে কেনেকুৱা লাগিলে আপোনাৰ? অঁ, ভালেই লাগিলে। আপুনি মাজুলীৰ পৰা ইমান দূৰ কষ্ট কৰি আহিছে। মোৰ ঘৰ ইয়াত গুৱাহাটীত। আপোনালোকে দেখিছে ইমান সহজ সৰল। তেওঁলোকে বহুতখিনি বিপদত পৰি আছিলে, সহায় পোৱা নাছিলে, কিন্তু মই এইখিনি আহিলোঁ, আহি পেলাই কথাখিনি পাতি দিলোঁ। দিয়াৰ কাৰণে তেওঁৰ বহুতখিনি সাহস বাঢ়িছে। আৰু সেই সাহসেৰে তেওঁ এতিয়া ধৰকচোন ইয়াত থাকি ভাল পাব। কামখিনি কৰিবৰ কাৰণে এটা সাহস পাইছে যে হয় মই ইয়াত চিকিৎসা কৰিব পাৰিম। যিমানখিনি সফল হয় সেইটোতো তেওঁলোকে চেষ্টা কৰিব। আৰু সেইখিনিয়ে আৰু এতিয়া মই বাইদেউক ইয়াৰ পৰা মই এতিয়া যামগৈ, এবাৰ চাই পেলাই তেওঁক কৰি পেলাই। আৰু মই যিটো ক'ব বিচাৰিছোঁ এইটো হ'ল যে ইয়াত মেডিকেলে বাইদেউৰ ট্ৰিটমেণ্টত ফ্ৰী কৰিম বুলি কৈছে। কথা দিছে যে তেখেতক সম্পূৰ্ণ বিনামূলীয়া কৰি তেখেতৰ চিকিৎসা কৰিব। কিন্তু বাইদেৱে চলা ফুৰা কৰিবলৈ বাইদেউক বহুতখিনি টকাৰ দৰকাৰ। নিজে খাবলৈ বা অহা যোৱা কৰাৰ পৰা আদি কৰি বাইদেউৰ হাতত পইচা নাই, বহুতখিনি অসুবিধাত আছে। গতিকে তেখেতৰ নিজৰ একাউণ্ট নাম্বাৰ আৰু সেই একাউণ্ট নাম্বাৰখিনি আপোনাৰ মোৰ ভিডিঅ'টোৰ পিছৰ ফালে মই দি দিম। তাতে কোনোবাই যদি সহায় কৰিব বিচাৰে বাইদেউক 100-200 টকা যি পাৰে সেই 100-200 টকা দি পেলাই হ'লেও বাইদেউক সেইখিনি যাতে তাতে সহায় কৰে, সেইখিনি যাতে তেওঁলোকক ইয়াতে থাকিবলৈ সুবিধা কৰি দিয়ে। মানে অলপ হাতত পইচা লাগিব, কাৰণ যিমানে যি নহওক বিনা পইচাত তেওঁলোকে ইয়াত খোৱা লোৱাৰ পৰা আদি কৰি বাহিৰত বহুতখিনি অসুবিধা হয়। পানী বটল কিনি খোৱাৰ পৰা আদি কৰি ঔষধ কিনিব লাগিব কিছুমান। ইয়াত ফ্ৰী কৰি দিম বুলি ক'লেও তেওঁলোকে দিব, মেডিকেলৰ পৰা যিমানখিনি হয় তেওঁলোকে কৰি দিব। আৰু সেইখিনিয়ে মই সকলো ৰাইজক আহ্বান জনাইছোঁ, ভিডিঅ'টো আপোনালোকে বেছিৰে বেছি শ্বেয়াৰ কৰি দিয়ক, যাতে প্ৰতিজন অসমীয়া মানুহে বাইদেউলৈ চাই পেলাই কিছু সহায়ৰ হাত আগবঢ়ায়। আৰু আমি এতিয়াও তাৰমানে কোনোবাই বিপদত আমি আছোঁ, সেইটোৱে মই কৰি দিছোঁ, দেখুৱাইছোঁ যে যিমানখিনি পাৰোঁ আমি সহায় কৰিব চেষ্টা কৰিম। কৰি পেলাই যিমানখিনি পাৰোঁ চেষ্টা কৰিবলৈ কৰিম। আৰু আপোনালোকে যিমানখিনি পাৰে কৰিব, যিমানখিনি পাৰে আপোনালোকক সহায় কৰিব।
আৰু বাইদেউৰ একাউণ্ট নম্বৰ সেই থাকে, যি আপোনালোকে 200-100 দিব বিচাৰে সেইখিনি দি পেলাই বাইদেউ সহায় কৰিব আপোনালোকে। অৱস্থা দেখিছে আপুনি কেনেকুৱা এটা অৱস্থাত আছে, 5 দিন ধৰি খোৱা লোৱা কৰা নাই। গতিকে আপোনালোকে যিমানখিনি পাৰে সহায় আপোনালোকেও পাৰিলে হেল্প কৰিব। আৰু মোৰ ফালৰ পৰা মই 500 টকা এটা বাইদেউ দিছোঁ, বাইদেউ ক'বচোন। মোৰ ফালৰ পৰা ময়ো অসুবিধাত পৰিছোঁ, তথাপিতো মই 500 টকা এটা হেল্প কৰিছোঁ। ঠিক তেনেকৈ আপোনালোকে যোনে যি পাৰে হেল্প কৰক, হেল্প কৰি পেলাই তেওঁলোকক ইয়াৰ পৰা ভালকৈ ট্ৰিটমেণ্ট কৰি পেলাই যাব পৰাকৈ সহায় কৰি দিয়ক। সেইখিনি আপোনালোকক বাৰে বাৰে অনুৰোধ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে কোনোবা সহায় কৰিব পৰা মানুহৰ হাতত পৰে আৰু তেওঁলোকে সহায় কৰে। মানে GMCHে যিমানখিনি পাৰে কৰি দিম বুলি কৈছে, কথা দিছে, আৰু তেওঁলোকে তেওঁলোকৰখিনি কৰিব। বাকী বাইদেউক চলিবৰ কাৰণে, অহা যোৱা কৰিবৰ কাৰণে বহুতখিনি পইচা লাগে, সেইখিনি আপোনালোকে যিমানখিনি পাৰে সহায় কৰি দিব সকলোৱে।